आगे मैडम वो ये कपड़ा फर गया এইকেইটা চাওক কি কৰি আছে हाय फ्रेंड्स, वेलकम टू आवर फर्स्ट चैनल प्रिया मिक्सा उच्चिल। आप सभी को हमारे चैनल में स्वागत है और मोर नाम प्रिया। যোৱাটো ব্লগৰ পৰা আৰম্ভ কৰিছোঁ। আমি অলপ ফুৰিবলৈ আহিছোঁ, মানে মাকে আৰু জি অটত বহিছোঁ। এতিয়া যাব লাগে। প্ৰথমবাৰ এই ছোৱালীৰ লগত देखो कहाँ जा रहे हो, कहाँ जा रहे हो? हैं? ऑटो में कहाँ जा रहे हो? किसके घर जा रहे हो? हैं? किसके घर? তাই অলপ ভৰি খাইছে। অটত এইটো জনা বজা হোৱাৰ পৰা প্ৰথমবাৰ আহিছে, অকণমান ভয় খাইছে। पानी है। এইটো ৰাস্তাতে এটা লেক আছে। আমাৰ ঘৰৰ পৰা আমি যিটো ঠাইলৈ গৈ আছোঁ, গন্তব্যস্থানলৈ 5 কিলোমিটাৰ দূৰ হ'ব। অটোতে গৈ আছোঁ আৰু ধুনীয়া ঠাইডোখৰ অকণমান আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, বেংগলোৰত হৰমাউ টু আগ্ৰা বাছ ৰোডলৈ গৈ আছোঁ। এইখিনি গছ গছনি দোকান, মানে সৰু যিবোৰ প্লেণ্ট, এইবোৰ নাৰিকলো ৰাখি থৈছে, কেঁচা নাৰিকল। এয়া মাটিৰ বাচন বৰ্তন, লগতে টাববোৰ। এয়া ৰাস্তাৰ ছাইডত থকা দোকানবোৰ। এইটো ছাইডত ইমানো বেছি মানে ওখ বিল্ডিং নাই, অকণমান এয়া অলপ আছে, বহুত বেছি নাই। এতিয়া যাৰ ঘৰলৈ আহিছিলোঁ তেওঁলোকৰ ঘৰ আহি পালোহি। অটোৰ পৰা নমা দৃশ্যটো মই ভিডিঅ' শ্বুট কৰিবলৈ নহ'ল, কাৰণ পইচা উলিয়াই দিবলগীয়া হ'ল। আৰু এইয়া চাওক, এওঁলোকৰ ঘৰলৈ আহিছোঁ মই। তেওঁ মেক্সি পিন্ধি আছিলে, মই আহি পাওঁতে সেইকাৰণে ওলাবলৈ বেয়া পালে। बस बस हुआ किशा, बेबी को बू होगा ना निवान को। ठीक है, एक बार करो। পোৱালীকেইটা ইমান খেলিছে। সিহঁতেও ঘৰতে অকলে থকাই, ইও অকলে থাকে। ইয়াৰ 3 বছৰ, এই 2 বছৰ। আৰু এই যে এইবোৰ হাগিং এইবোৰ কৰিছে, তাই এখন কিতাপ আছে একশ্যন ৱৰ্ডছ বুলি, তাত হাগিং, বেণ্ডিং, প্লেয়িং, ইটিং, ফিডিং সেইবোৰ থাকে। তাত সেই হাগিং এটা আছিলে, সন্তানে মাকক সাৱটি থকা। সিহঁতি এতিয়া সৰু ন, বুজি নাপায়, সেইটো হাগিং কৰিলে। ইহঁতি খেলি আছে আৰু ফ্ৰেণ্ড আছে পাকঘৰত, কিবা কাম কৰি আছে। তাই কৈছে মই অকণমান গা চা ধুই ৰেডি হৈ ল'ম ভালকৈ। মেক্সি এটা পিন্ধি আছে, সেইকাৰণে লাজ কৰিছে অকণমান। আৰু ইহঁতি অকল চিকুটা বাকুটা, এই যে অকল ধৰি চুমা খাব পাৰিছে, খেলি আছে। ঈশা
निबन जो बोला ये भी बोल ले किस्सा ज़्यादा मत कर भात खाइছোঁ এয়া বেঙেনা পিটিকা চব এতিয়া দুপৰীয়া ভাত খাইছোঁ মাছ আনিলেগে এই ফ্ৰেণ্ডৰ হাজবেণ্ডে আৰু মই জোল খাই বেয়া পাওঁ সেইকাৰণে এইদৰে খাইছোঁ বেঙেনা পিটিকা আছিলে মোবাইলটো ক'ৰবাতে থাকিলে দেখোন বেঙেনা পিটিকা আৰু মাছৰ ফ্ৰাই जाओ बोलो बाय बोलो किशा ओके बा पोप ले बा हाँ ओके ইহঁতে খেলিছেও কাজিয়াও লাগিছে আমাৰ ছোৱালীজনী তাক অকল মৰম কৰি থাকিব লাগে আৰু ই আমি ঘৰলৈ যাওঁ বুলি কোৱা কাৰণে অকণমান বেয়া পালে সেইকাৰণে মাকে উঠাই লৈছে আৰু আমাৰ ছোৱালীজনী খং উঠিছে তাক উঠাই লোৱাৰ কাৰণে অকল এৰি দিব লাগে অকণমান ভয়ো লাগে খেলি পেলাই ক'ৰবাত ইফালে দুখ পায় ল'ৰা ছোৱালী দুটাই চাওকচোন ৰুমটো কেনেকুৱা কৰিলে মানে ঘৰটো এয়া এওঁলোকৰ ল'ৰাটো 6 মহীয়া হৈ থাকোঁতে তোলা ফটো কিউট হয় ন এতিয়া দুইটা বেবীয়ে শুই আছে এতিয়া কি হেৰি কি বুলি ক'ম এতিয়া ভকত মানে বন্ধুজনো অকণমান ওলাই গৈছে এইফালে এইগৰাকী শুই আছে আৰু বেলেগ এটা ৰুমত ইজনক শুৱাইছোঁ এইফালে আন্ধাৰে হৈ আছে নহয় এইটো ৰুমত এইফালে শুইছে ল'ৰা ছোৱালী দুটাক খুৱাই এতিয়া আমি দুগৰাকী অলপ কথা পাতিম এইটো মাছৰ মছলা এইটো থেকেৰা এইটো থেকেৰা হয় থেকেৰাৰ মানে জুচ থেকেৰা অকল থেকেৰা জুচ এইটো মাছৰ মছলাত দি দিছিলে সেইভাগে ফ্ৰাই কৰিছিলে এটা কথা দেখুৱাবলৈ থাকি গ'ল ফ্ৰেণ্ডছ আচলতে সেই সময়ত ছোৱালীজনী এহেঁত দুটা খেলি আছিলে তাই মাছত মছলা সানিছিলে মাছৰ ফ্ৰাই কৰোঁতে খাবলৈ ইমান বেছি টেষ্ট হৈছিলে তাত মছলা হিচাপে থেকেৰাৰ এইটো যিটো বটলত দেখুৱাইছিলোঁ তাৰ অকণমান দিওঁতে হৈছিলে মানে থেকেৰা পানীটো কিন্তু বেছি পাতলকৈ দিলে নহ'ব অকণমান ডাঠ হৈ থকা পানী দিব লাগিব সেইটো দি ফ্ৰাই কৰিছিলে লগতে জলকীয়া হালধি পাউডাৰ আৰু নিমখ আৰু আদা নহৰু পেষ্ট দি ফ্ৰাই কৰিছিলে খাবলৈ টেষ্টি হৈছিলে আৰু এতিয়া মই বনাই আছোঁ পিজ্জা ৰেচিপি মই আগতে দেখুৱাইছোঁ সেইকাৰণে এতিয়া আকৌ শ্বেয়াৰ নকৰিলোঁ এইবোৰ হ'ল কাঠফুলা মোৰ খাবলৈ অকণমান ভয় লাগে কিন্তু এওঁলোকে খাই অভ্যাস আছে মানে আচলতে বিশ্বাস আছে সেয়া আনি পেলাই অকণমান ফ্ৰাই কৰি লৈছোঁ তেতিয়া ভাল হয় পিজ্জা বনাবলৈ এইকেইটা চাওক কি কৰি আছে হাগিং এই কাঠফুলা এইদৰে কিনিবলৈ পায় পিজ্জা বনি আছে এয়া আমাৰ ঘৰলৈ আহোঁতে তোলা ফটোৱে তাই আজি ইমান কমফৰ্ট ফিল নকৰিলে বেয়া নাপাব আপোনালোকে থ'বলৈ যাম বুলি কৈছে ল'ৰা ছোৱালী দুটা মোৰ গৰম কৰি দিছে দুইটা উৎপাত কৰি এতিয়া ঘৰলৈ যাওঁগৈ 8:30 হৈ গ'ল আৰু আজি ভ্লগটো মই ইমানতে সামৰণি মাৰিছোঁ এতিয়া তেওঁলোকে গাড়ীত থ'বলৈ যাব তাৰপিছত তেওঁলোকে গুচি আহিব
তাৰপৰা সেয়া একে ঘৰত একে কাম নিজৰ কামত ব্যস্ত হৈ যাব লাগিব আৰু আজি ব্লগটো ইমান এটা সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে এটা লাইক কৰি দিব আৰু আপুনি যদি মোৰ চেনেলৰ নতুন প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল তেনে ফ্ৰেণ্ডছ আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ থেংক ইউ বাই বাই